নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাই ব্লগ এটা আৰম্ভ কৰিলোঁ। আজি আকৌ আহিলোঁ ফুৰিবলৈ ভণ্টিৰ ঘৰত। আচলতে আজি আমাৰ ল'ৰাটো বুলি নহয়, আজি ইয়াত ড্ৰয়িং কম্পিটিশ্যন আছে, তাকে ইয়াত পাৰ্টিচিপেট কৰিবলৈ লৈ আহিলোঁ। এয়া আমাৰ ৰাণীয়ে আমাৰ কি কৰিব ৰাণী? মই নাচিমগে আৰু ড্ৰয়িঙত পাৰ্টিচিপেট ল'বা ন? এয়া অনন্যাও আহিছে লগতে। ভাবিলোঁ এটা ব্লগ বনাই থওঁ। এয়া আমাৰ শুননা অয়ন বহি আছে কথা পাতি। এতিয়া আহি পাইছোঁহে, এতিয়া অকণমান বহিছোঁ। অলপ পিছত যাম আমি ন ৰাণী কম্পিটিশ্যনলৈ? যাম আজি। এয়া ভাগিন ৰাণী, মোৰ ভণ্টি ছোৱালী। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ব্লগটো আৰু দেখাই থাকিম সিহঁতি কেনেকৈ কি কৰিছে। এতিয়া টাইম হোৱা নাই, 9টা বজাই নাই, 9টাৰ পৰা আৰম্ভ হ'ব। এতিয়া সিহঁতি ৰেডি হৈ লওক, নাচলৈও ৰেডি হ'ব লাগিব ন, সেইকাৰণে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কি কৰিলোঁ। আমি এতিয়া আহিলোঁগৈ, সিহঁতৰ ড্ৰয়িং কম্পিটিশ্যন হৈ গ'ল। এতিয়া ৰাণীয়ে নাচিব, নাচৰ প্ৰগ্ৰাম আছে ৰাণী, সেয়েহে তাইক এতিয়া নাচিবৰ কাৰণে অলপ ৰেডি কৰি দিছোঁ। ভালকৈ প্ৰিপেৰেশ্যন কৰিব নোৱাৰিমেই, লৰালৰিকৈ তাই কৰি। আমাৰ মাজত কৰ্মানী শিল্পী প্ৰণামী দাস। চাৰিওফালে উকৰ ঢাপ তুলি মই ৰাখিম ঘৰটি মোৰ চুৰ নহাকৈ, মাজত ফুলনি কৰি জেউতি চৰাব, বাটৰ ভুল গৈ ৰৈ ৰৈ চাব। নমস্কাৰ। এয়া এতিয়া আমি আহি আছোঁ তাৰ পৰা। আচলতে মই গুচি আহিবলগীয়া হ'ল, প্ৰাইজ ল'বলৈ নাপালোৱেই। ঘৰলৈ আলহী আহিলে বোলে, এতিয়া ল'ৰালিকে সেইকাৰণে গুচি আহিলোঁ। এতিয়া আহি আছোঁ ৰাস্তাত ঘৰলৈ। এতিয়া আকৌ আলহীৰ কাৰণে ভাত বনাবগৈ লাগিব। তাৰ প্ৰগ্ৰাম হৈয়ে আছে, আমি চাবলৈ নাপালোঁ, আলহী অহাৰ কাৰণে গুচি আহিলোঁ। ব'লক এতিয়া যাওঁচোন, কোন আহিছে চাওঁগৈ ঘৰলৈ। খাই দিয়া। এই আমাৰ বাইদেৱে জামুক খাইছে দেই, পানী জামুক। এই ভাগিন দুজনীয়া মিলি পানী জামুক খাইছে। এয়া আমাৰ আলহী আজি অতিথি। ভাল লাগিছেনে? মজা। ব'ল সেইফালে যাওঁ। ড্ৰেগন ফ্ৰুট লাগিছে নাজানো। এতিয়া 4টা বাজিছে। এতিয়া আমাৰ আলহীয়ে অকণমান এই ফাৰ্ম হাউচ এখন দেখাই আনিব ওচৰ, লগতে আপোনালোককো দেখাইছোঁ। এনেকৈ চাই থাকক যিহেতু সেইফালেকে ফাৰ্ম হাউচখন দেখাইছোঁ আপোনালোকক। এয়া আমি এতিয়া গৈ আছোঁ ফাৰ্ম হাউচৰ ভিতৰলৈ। এয়া প্ৰথমে আপোনালোকে সোমাই দেখিব, এয়া শহাপহু কুকুৰ আছে, এইফালে তুৰ্কী চৰাই। জুম কৰি দেখাইছোঁ তুৰ্কী ওচৰলৈ গৈ আছোঁ। এয়া শহাপহু, এয়া তুৰ্কী। পাৰবোৰ নহয়, এইটো বেলেগ কথা পাৰ। অঁ তোমাৰ লোকৰ চিৰিয়াখানা ইয়াতে আছে। কি ঠাই? আৰু সেইফালে গৰু আছে, গৰু গোহালি। গৰু আছে।
নিবিকে এনেই থৈছে কুকুৰৰ ফালে আমি ক'লৈ আহিছা হেৰি চাব আহিছোঁ ন আমি কি চাব আহিছোঁ চিৰিয়াখানা চিৰিয়াখানা চাব আহিছোঁ সৰু সুৰা চিৰিয়াখানা এতিয়া আমি চামগৈ এখন সুন্দৰ ফুল আৰু ফলৰ বাগিচা এই বাগিচাখনত মানে বহুত ধৰণৰ ফল আছে ফুল আছে মানে প্ৰায়ভাগ বস্তুৱেই ইয়াত পোৱা যায় আমাৰ এহেঁতি আহি ইয়াত বেলেগ ভাল পায় সেয়া দুইটাই বেলেগ ফূৰ্তি কৰিছে আৰু এয়া তুৰ্কীটো অলপ আগত দেখিছিলে আপোনালোকে এই মুখখন ৰঙা হোৱা এতিয়া এয়া মুখখন বগা পৰি গৈছে ইয়াৰ 3টা কালাৰ হয় এতিয়া অলপ বগা হৈ গ'ল সিহঁতি যেতিয়া চিঞৰে মাতটো ওলায় তেতিয়া সিহঁতৰ হেনো ৰঙা হৈ যায় মুখখন এতিয়া বগা হৈ গ'ল আৰু মাজে সময়ে হেনো নীলা কালাৰো হৈ যায় বোলে সেয়া এইফালে কুকুৰ এইটো ঘূৰি ফুৰিছে এতিয়া আমি গৈ আছোঁ এইটো আমাৰ ঘৰ অকণমানিকৈ ওলাই আছে মানে ৱালখনৰ পিছফালে আমাৰ ঘৰটো তাৰ লগতে লাগি আছে এইখন ফাৰ্ম হাউচ বহুত ধুনীয়া ইয়াৰ পৰিৱেশটো মানে ভিতৰত গ'লে আহিবলৈকে মন নাযায় মানে ইমানেই মনটো ভাল লাগি যায় ইয়াৰ ভিতৰত এয়া কুকুৰ আছে ইয়াত মানে কুকুৰ বহুত ধৰণৰ কুকুৰ আছে এয়া ইয়াৰ পৰা আৰম্ভণি বাগিচাৰ এয়া ফুল ইয়াত মানে নাপাবলগীয়া বস্তু একোৱেই নাই মানে ফুল নানা ৰকমৰ বস্তু আছে ইয়াত ফুল আছে ফল আছে এয়া এইটো হ'ল গোহালিটো বহুত ধুনীয়া ভিতৰখন এতিয়া আমি গোহালিলৈ নাযাওঁগৈ আৰু এতিয়া আমি গৈ আছোঁ বাগিচাখন চাবলৈ এয়া হৈছে এটা প্ৰাইভেট প্ৰপাৰ্টি নিজৰ ফাৰ্ম হাউচ হয় এইখন এয়া এইফালৰ পৰা ফুল আৰু ফলৰ বাগিচা আৰম্ভণি এই ফেঞ্চিংখনৰ ইটো পাৰে আছে এয়া ড্ৰেগন ফ্ৰুট ইটো পাৰে আছে অকল শাক পাচলি লগাই এইফালে এয়া আপোনালোকে চাই থাককচোন বাৰু ডাল লগাই নেকি ন হেৰি গুটি পৰা হয় নেকি গুটি কিনি আনি পিনে লগাই দিলে হৈ যায় মোক পুলি ধেৰ ওলাইছিলে খাই পেলাই দিছিলোঁ গুটি এই কুকুৰাই খুচৰি পেলাই দিলে আকৌ ইয়াত মানে নাপাবলগীয়া বস্তু নাই প্ৰত্যেকটো গছেই আছে মানে ইয়াত মানে ইমান ধুনীয়া ধুনীয়া গছ আছে ইমান ধুনীয়া ধুনীয়া আপোনাৰ ফুল আছে ইয়াত প্ৰত্যেকজোপা ফুল কিমান ধুনীয়া বৰষুণে আহিলে ডাঙৰকৈ ইয়াত দাংবডি লাগিছে ইয়াত মানে এইজোপা কি গছ ন এইজোপা ইমান ধুনীয়া এইজোপা কি গছ হয় এইটো কি ফ্ৰুট হয় একো ধৰিব পৰা নাই চিচি কেমেৰা আছে কেমেৰা আছে এইফালে লাইন লাইন এল'ভেৰা অকল এইবিলাক এল'ভেৰা গুচি এইবিলাক অকল এল'ভেৰা এইবিলাক গোটেইবিলাক আমাৰ এইকেইটা ইয়ালৈ আহি ইমান ভাল পাইছে মানে অলপ ভাল পায় এইকেইটা ইয়ালৈ এতিয়া ভাগিনে বোলে ফটো মাৰি দিয়া ফটো অকণমান মাৰি লওঁ আকৌ দেখাই গৈ আছোঁ বোলে অলপ বাগিচাখন
এখন নাৰ্চাৰী নহয়, এখন নিজৰ প্ৰাইভেট প্ৰপাৰ্টি হয়। সেয়া অঁ অঁ ঠিকেই কৈছ, দিয়াচোন দিয়া মাৰ। আমাৰ পৰিৱেশটো আজি ভাল হৈছে ন? অহা হেৰিটো ভাল হয়। এইটো কি কয় এইটো জানো পাই? অঁ মানে ইয়াত নাপাবলগীয়া গছ নায়েই, প্ৰত্যেকজোপা গছেই আছে। এজোপা নুনি গছো আছে ন। এইযোৰ ফুলটো, এইটো চোৱা পাতটো, এইবোৰ চব্জি হয় চব। এতিয়া নায়েই একো, যেতিয়া চব্জি হয় কি ধুনীয়া লাগি থাকে। এইবোৰ লগাইছে আকৌ নতুনকৈ। অঁ পৰ্বতৰ বাৰীখন এইখন নেকি? এইফালৰ পৰা নদী যাব পাৰি। হেৰিজোপা টেঙাজোপা টেঙাজোপা সেইখন আছিলে, কাটি দিলে আকৌ। সেইখন আছিলে এজোপা শিঙৰিজোপা এইজোপা থেকেৰাজোপা সেইখন আছিলে। ইমান ধুনীয়া হৈ কৰি পেলালে ন? তাকে এইজোপা আমাৰ জিকা জমি আছে। এইবোৰ কি পৰি আছে? কি হয় এইবোৰ? তলত যে সৰি আছে যে, এইবিলাক কি হয়? নহয় বহত গোল নেমু নে কি এইবিলাক? বহত কোনবোৰ? এইবোৰ তলত যে পৰি আছে হালধীয়া হালধীয়া, সেইবিলাক কি? বহন নহয় অ', সেইজোপা বহন নহয়। ক'ত বহন পাইছে? গোল নেমু। নেমুৱে হয়। গোল নেমু। এই নেমু নাখায় নি? এনেকৈ পৰি আছে। এইবোৰ পকা নাই, সৰু সৰু। নহয়, সেই তলত পৰি থকাবোৰ হালধীয়া হালধীয়াবোৰ। সেইবোৰ বুঢ়া হোৱা নাই, পৰি গৈছে আৰু। অঁ নেমু নহয়, এইবোৰ ঘাঁহ। ভাল লাগি যায় ন এইবোৰ? সঁচাকৈ পাই, ঘাঁহ, গোবৰ গৰুক খোৱাবৰ কাৰণে ঘাঁহ। আম আম, আম চা এইজোপা গছতে আম লাগিছে দেখিছে। গোবৰে গোবৰ গোটেই। ডালিম চোৱা, সেই চিচি কেমেৰা আছে, আছে। বেলেগৰ প্ৰপাৰ্টি এইবোৰ ন? নহয়, এইজোপা বৰ ধুনীয়াকৈ লগাই দিছে। এনেকুৱা গছ হয়, এজোপা এনেকে লগাই দিছে। এইটো লিখিয়া হৈ যাব, এইটো কাটিং লিখিয়াই কৰি হ'ব দি তাৰমানে। দিব মানে। অঁ পিছলে কাটিং গোটেই কৰি হৈ দিব, যাব, গোটেই কাটিং কৰি দিব, এইটো ৰূপ লৈ ল'ব। এই ৰূপটো ল'ব মানে। এইজোপা কালাৰজোপা চোৱা, এই কালাৰটো ভাল লাগিছে। আনাৰসৰ লিখিয়া ন গছজোপা? আনাৰসে হয় এইজোপা। লাগিব আনাৰস। এইটো চোৱা, এইটো কি হয় বাৰু? এইটো আনাৰস লাগিব। এইজোপা কি গছ বাৰু? তাকেইতো, এইজোপা চিনি নাপাওঁ দেই। এইজোপা পাইন হয় নেকি মা? মা এইজোপা পাইন হয় নেকি? সেই পাইনবোৰ চাব পাৰি। পাইন ট্ৰি। এইজোপা তগৰ চোৱা। অঁ এইজোপা কেনেকুৱা তগৰ? তগৰ একদম সৰু তগৰ। কিবা আছিলে? পাতবোৰ চোৱা ইমান সৰু সৰু। তোমাৰ ওপৰতে এটা হেৰি। সেইটো মোৰ ওচৰত নহ'ব নহয়। আমাৰ এই মধু লাগিছে। জানকী কুঞ্জ। কাটিব আকৌ, কাটিব বিন্ধিব। এইজোপা শংকৰ চক্ৰ। হা কি হয়? গদাৰ পদ্ম বুলি জানে? এইজোপা কিনো? শংখ চক্ৰ। গদাৰ পদ্ম। শংখ চক্ৰ। অঁ শংখ চক্ৰ। গদা। এইটো গদা নে কি?
ক'ত গদা শংখ চক্ৰ গদা চব আছে মানে এই গছজোপাৰ ভিতৰতে থাকে নেকি এই ফুলটোৰ ভিতৰতে থাকে গদাও আছে দেখিছেনে ক'তা গদা এইটো মাজতো গদা নহয় অঁ শংখ কোনটো মই শংখ নাই দেখা ফুলটো শংখ চক্ৰ গদা চব আছে এইটো এই মাজতো গদা অঁ এইটো শংখ অঁ চক্ৰ চক্ৰ হেৰি হয় নহয় ওলাই নহয় কি কামত লাগি আছে পুলি সজাই আছে এইফালে ৰাস্তাটো ৱালখন ভাঙি দিলে কাৰণে ইয়াত লৈ আহিম নহয় বিক্ৰী নহয় চাবৰ কাৰণে এই ডাল লৈ যাওক আপুনি কেতিয়া কাটিং কৰে কি কৰে আপুনি এনেই হেৰি এটা কৰি দিব মাত্ৰা মাতি দিব নহ'লে এইফালে দলিয়াই দিলে হৈ যায় দেখোন বুলিব নোৱাৰা সেইটো তাতকৈ চোকা অঁ এই ঘৰটো কি ঘৰ হয় ন এইটো ঘৰটো কিহৰ ঘৰ হয় এই ঘৰটো সেইটো থকা ঘৰ মানুহ থাকে নেকি মানুহ থাকিলে এইখনে ফাৰ্ম হাউচ ফাৰ্ম হাউচ গোহালি ছোৱালীৰ পৰা ধৰি অঁ এইটো ফাৰ্ম হাউচ এইটোৱে মানে অঁ তাকেইটো ৰঙাটো এইটো ৰঙা শংখ চক্ৰ এইবোৰ কিহৰ পৰা হয় ৰাতিপুৱা ফুলি থাকে গধূলি সময়ত মাৰা যায় বৰ ধুনীয়া ফুলে নহয়। অঁ শংখ চক্ৰ গদা পদ্ম এজোপা ফুল আজি প্ৰথম দেখিছোঁ দেই অঁ এইজোপা কয় নি পায় নি এইবাৰ তোমাৰ ইমান শকত হ'ল এয়া মানে হেৰি আপোনালোকৰ হয় নি অঁ এইবিলাক বহুত ধুনীয়াকৈ বনাই থৈছে দেই এইবোৰ ইউজ কৰে নেকি আপোনালোকে অঁ বেলেগ বেলেগবোৰ ইউজ কৰে ন অঁ এয়া কিটচেন তেওঁলোকৰ কাম কৰা ফাৰ্ম হাউচত কাম কৰা মানুহৰ কিটচেন হয় এইটো ইমান ধুনীয়াকৈ বনাইছে ভালকৈ বনাই দিছে ইয়াত ফ্ৰিজ চিজৰ পৰা আদি কৰি সকলোবিলাক বস্তু ৰাখিছে ইয়াত এইটো মডুলাৰ কিটচেন বনাই দিছে এয়া আৰাম কৰিবলৈ দিছে কোনকেইটা অঁ এয়া এইফালে এইটো গেছ বনাইছো কিমান বনাই দিব বনাইছো যিমানখিনি পাইছো এইফালে ৰুম কি ধুনীয়া এয়া এইফালে ডাইনিং অঁ এইফালে চব আছে বেলেগ ধুনীয়া মজা একদম মানে হোটেলৰ নিচিনা আৰু ইমান ধুনীয়াকৈ বনাই দিছে হোটেল টাইপৰ বনাই দিছে একদম এইফালে এ চি ইমান ধুনীয়া ন হোটেল টাইপৰ ন সোমাই যা হেৰি সিফালে গেট আছে এতিয়া ওলাই আহিব পাৰিবা অঁ এইফালে গেট আছে নে এইখন হৈছে অকল ফল মূল মাটি পেলা ফল মূলৰ বাগান আটলাছ চৰিফা নহয় চৰিফা অঁ হেৰিবোৰ লাগিছে দেখিছে এই আটলাছটো হেৰি গ'ল এইটো খাই নেকি অঁ খাইতো ন এইকেইটা আৰম্ভ কৰি এইজোপা খাব পৰা হৈছে নে এই নাই এই বৰ ডাঙৰ হ'ব ইমানটো হ'ব আটলাছৰ সমান হয় ন এইটো অঁ এইবোৰ তিয়ঁহ দিছোঁ সেউজীয়াকৈ আপোনালোক কেইজন মানুহে লাগি থাকে ইয়াত হা কেইজন আছে এই লগাটো মই ইয়াত মানে বিবিধ ধৰণৰ ফুল ফল দেখা যায় এইবোৰ এইখন অকল ফলৰ আগৰখন আছিলে ফুলৰ এইখন অকল ফলৰ বাগান এইবোৰ সৰু সৰুতে লিচু গছ অঁ তামোল লাগিছে পাণ আছে নাই পাণ নাই লগা নি অঁ এইবোৰ পাণ লগাইছে লেচু নাই কপালটো বেয়া লেচু এতিয়া নালাগে লাগিব মানে ডেকা দিনত ধেৰ খাল পাব মই যদি থাকোঁ ক'লৈ গ'ল অঁ সেইফালে গ'ল
এইজোপা কেৰেলা কোনজোপা অঁ চাং কেৰেলা কৈছে চাং কেৰেলা এইজোপা গোল হেৰি চাই যা ভাল লাগিছে চোন। অঁ কোনজোপা এইজোপা জালুক জালুক লগাইছে নি কোনজোপা জালুক এইবোৰ জালুক লাগিছে দেই অঁ এইজোপা ন অঁ আপোনালোকে বৰ যত্ন কৰি লগাই দেই প্ৰত্যেকটো গছে এইবোৰ জালুক চ জালুক দেখি পোৱা নাই নি জালুক দেখিছোঁ কিন্তু আমি লগালে নহয় দেখোন তামোল গছ লাগিব নহয় আকৌ লগাব তাকে আমি লগালে নহয়হে নহয় মোক মাতিবি আকৌ গুৱা পান্তা দি অঁ ঠিকেই কৈছে অঁ তহঁতৰ ওচৰতে আছে জালুক বাৰু আমাৰ ইয়াত ফেমাছে জালুক ঢেৰ লাগি থকা দেখোঁ মই নহয় ইমান দীঘল জালুক নাই জানো এইটো কিন্তু জালুক প্ৰায় ঘৰতে পাওঁ মই। সেইটো থোকটো চুটি এইটো বৰ দীঘল বাকী নেদেখা ভিতৰত আছে লিচু গছ ইমান চাপৰ নাই দেখা আম গছ ইমান চাপৰ নাই দেখা তাৰপিছত সেই ফলটো এই আটলাছৰ নিচিনা এইটো কি কি ফল ক'লে সেইটো চৰিফা চৰিফা চৰিব আটা হেৰি লাগিছে ৰবাব টেঙা অঁ আহিবি ৰবাব টেঙা দিনত ভাদ মাহ মানত পকিবই নহয় সেইটোৱে এই ফল বিশ্বকৰ্মাতে লাগিব অঁ ছেপ্টেম্বৰতে এই প্লাম বগৰী নহয় এইটো নহয় জেতুকা ডালিম 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 এজোপা বগৰী মানে বিলাতী বগৰী গম পাইছে অঁ সেই আমাৰ সেইফালে থকা বগৰী গোল নেমু চা এইটো নেমু কথা কৈছিলে ন ঐ তলত পৰি থকাবোৰ গোল নেমু আকৌ এজোপা এইটো পূজা কৰা নেমুখিনি গোল নেমু কি পূজা কৰা নেমু নেমু নে কি সেইবিলাক গোল নেমু সেই তাতো পকি আছে গোল নেমু এইবোৰ অপইতাৰ কাৰণে পৰি গৈছে গোল নেমুটো নহয় অৰিজিনেল এইবোৰ ডালৰ পৰা কাটিং কৰা অৰিজিনেল ডালৰ পৰা কাটিং কৰা অৰিজিনেল হেৰি নহয় চাগে এইটো ওপৰলৈ মুখ কৰিহে লাগিছে কিবা ওপৰলৈ মুখ কৰাহে হৈছে দেখোন আনিছা এইবোৰ পালেং শাক থৈছে চা পালেং ধনিয়া অঁ পালেং ধনিয়া লগালে দিছে মুঠত লাগিলে নাযায় পটককৈ কাজু বাদাম আঠা নাযায় শুকুৱাব লাগিব ছিগিব লাগিব ফুল দেখি আজি বলিয়া মানি প্লেন আছে এইজোপা হৈছে অঞ্জীৰ দিয়কচোন পকা আছে যদি খাই কেনেকুৱা এইবোৰ ফলবোৰ খায় এবাৰ পকা আছে এতিয়া গধূলিয়ে হ'ল মই কাম বন কৰি আলহী গ'ল আলহীক খুৱাই মেলি বিদায় দিলোঁ আৰু এতিয়া গধূলি হ'ল আপোনালোকে দেখিলে ইমান পৰে আমি ফাৰ্ম হাউচ চালোঁগৈ আজি ফাৰ্ম হাউচৰ পৰা কি আনিলোঁ এয়া ফাৰ্ম হাউচৰ পৰা আনিলোঁ এইবিলাক ফল এইটো বাৰু কি ফল আপোনালোকে চিনি পাইছেনে কোনোবাই জনাবচোন কমেণ্টত এইটো ফল আৰু ইয়াত তামোল তিয়ঁহ ডালিম ইয়াত ডালিম কাটিছিলোঁ পকাই নাই ডালিম কেঁচা হৈ আছে আৰু এইবিলাক গছ এইবিলাক চব ফুলৰ গছ বহুতখিনি আনিছিলোঁ আধা আমাৰ আলহীয়ে লৈ গ'ল আমাৰ বাইদেৱে লৈ গ'ল আধা এইটো ড্ৰেগন ফ্ৰুটৰ ডাল এইটো লগাবলৈ আনিছোঁ ড্ৰেগন ফ্ৰুট এল'ভেৰা এইবিলাক ফুলৰ নাম নাজানো এয়া লৈ আহিছোঁ লগাবলৈ এইজোপা আনিছোঁ এইজোপা লগাব লাগিব আনি এইজোপা হৈছে আপোনালোকক অলপ আগত দেখাইছিলোঁ শংখচক্ৰ গদাপদ্ম এইজোপা এয়াকে আনিলোঁ আৰু আজি এতিয়া আমাৰ হুনমইনাই এয়া আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্কুলত পোষ্টাৰ মেকিং বনাব গৈছে এয়া বনাই আছে এতিয়া পোষ্টাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে
এয়া স্কুল